মেচ'পটেমিয়া সভ্যতাৰ উৎকৃষ্ট নিদৰ্শন হ'ল বেবিলনৰ ওলমা বাগিচা। এই বেবিলনৰ ওলমা বাগিচা পুৰণি পৃথিৱীৰ সপ্তাশ্চৰ্যৰ অন্যতম। আজি আমি জানো আহক বেবিলনৰ ওলমা বাগিচা কোনে নিৰ্মাণ কৰিছিল, কেতিয়া নিৰ্মাণ কৰিছিল, কি উদ্দেশ্যৰে এই বাগান নিৰ্মাণ কৰা হৈছিল, এই সকলোবোৰ জানো আহক। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰণি সপ্তাশ্চৰ্যৰ অন্যতম বেবিলনৰ ওলমা বাগিচা বৰ্তমান সময়ৰ ইৰাকত অৱস্থিত। ধাৰণা কৰা হয় 6 BCত ইউফ্ৰেটিছ নদীৰ পাৰত এই বেবিলনৰ ওলমা বাগিচা নিৰ্মাণ কৰা হৈছিল। কিন্তু বাস্তৱত ওলমা বাগিচা নাছিল। বিস্তাৰিত সমতল ভূমিৰ মাজত সুস্তম্ভ নিৰ্মাণ কৰি এই বাগান নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। এতিয়া আমি জানি লওঁ আহক কি উদ্দেশ্যৰে বেবিলনৰ ওলমা বাগিচা নিৰ্মাণ কৰা হৈছিল। সম্ৰাট নেবুচাদৰ পত্নী আছিল মেডিয়ান ৰাজ্যৰ ৰাজকন্যা। মেডিয়ান ৰাজ্য আছিল পাহাৰ পৰ্বতেৰে আৱৰি থকা অতি সুন্দৰ ঠাই। কিন্তু বেবিলন হ'ল সমতল মৰুভূমি। বেবিলনলৈ অহাৰ পিছত সম্ৰাজ্ঞীৰ সকলো সময়তে মন বেয়া হৈ থাকে। তেতিয়া ৰজাই ৰাণীৰ মন ভাল লগাবলৈ প্ৰাসাদৰ ওচৰত এটা পাহাৰ তৈয়াৰ কৰিবলৈ আদেশ দিয়ে আৰু সেই পাহাৰত ফল ফুল ৰুই এখন বাগান নিৰ্মাণ কৰিলে। এই বাগানৰ আয়তন হ'ল 800 বৰ্গ ফুট আৰু মাটিৰ পৰা ইয়াৰ উচ্চতা হ'ল প্ৰায় 80 ফুট। ধাৰণা কৰা হয় 5,000 পৰা 6,000 গছ এই বাগানত ৰুইছিল। বাগানখন নিৰ্মাণ কৰোঁতে 4,000 শ্ৰমিকৰ প্ৰয়োজন হৈছিল। বাগান পৰিচালনা কৰিবলৈ 1050 জন মালী আছিল। খ্ৰীষ্টপূৰ্ব 514ত বেবিলনৰ পাৰ্শ্বৱৰ্তী পাৰস্য ৰাজ্যৰ লগত এক ভয়াৱহ যুদ্ধ হয়। এই যুদ্ধত বাগিচাখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। বৰ্তমান সময়ত গৱেষকসকলৰ ভিন্ন মত পোৱা যায়। তেওঁলোকৰ মতে ওলমা বাগিচা ক'তোৱে নাছিল। এয়া মাথো সাহিত্যিকসকলৰ কাল্পনিক ধাৰণাহে। অন্য এচাম গৱেষকৰ মতে বাগিচাখন বেবিলনত নাছিল, ইৰাকৰ এক ঐতিহাসিক ৰাজ্য এমিৰিয়ান নগৰত আছিল। এমিৰিয়ান ৰজা চিনেক্ৰেবে 681 BCত নিৰ্মাণ কৰে। 414 BCত বেৰচাছ নামৰ বেবিলনৰ এজন পুৰোহিতৰ বৰ্ণনাত প্ৰথমতে বেবিলনৰ ওলমা বাগিচাৰ বিষয়ে বৰ্ণনা পোৱা গৈছে। ইয়াৰ পিছত বেৰচাছৰ বৰ্ণনাৰ ভিত্তি কৰিয়ে গ্ৰীক ইতিহাসবিদসকলে এই ওলমা বাগিচাৰ ধাৰণাটো জনপ্ৰিয় কৰি তোলে। কিন্তু আশ্চৰ্যৰ বিষয় যে যিটো সময়ত বেবিলনৰ ওলমা বাগিচা নিৰ্মাণ হৈছিল বুলি ধাৰণা কৰা হৈছে সেইটো সময়ৰ কোনো লেখক বা সাহিত্যিকে ক'তোৱে লিখি থৈ যোৱা উদ্ধাৰ হোৱা নাই। ৰজা নেবুচাদৰ ৰাজ্যত ছাদ্দাম হুছেইন চৰকাৰে পুনৰ কিছু মেৰামতি কৰি এক উদ্যান গঢ়ি তুলিছে। বেবিলনৰ ওলমা বাগিচাৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।